নমস্কাৰ বন্ধু-বান্ধৱীসকল মেছো অনলাইন শ্বপিং এপছটোত আপুনি কেনেকৈ আপোনাৰ এড্ৰেছটো সেভ কৰিব লিখিব বা আপুনি অৰ্ডাৰ কৰা যিকোনো এটা প্ৰডাক্ট বা বস্তুটো কোন ঠাইত ডেলিভাৰী বয়জনে লৈ অহাটো বিচাৰে আজি ইয়াৰে বিষয়ে আপোনালোকক শিকাবলৈ চেষ্টা কৰিম তো আহক ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ প্ৰথমতে অৰ্ডাৰ কৰিবলৈ আপুনি এটা যিকোনো এটা বস্তু যোনটো বস্তু আপুনি অৰ্ডাৰ কৰিব লাগে সেইটো সিলেক্ট কৰি লওক তো মই ইয়াতে যিকোনো এটা বস্তু লৈ ললো মই এই মোবাইল কভাৰটোকে লৈ ললো ঠিক আছে ইয়াতে প্ৰেছ কৰি দিলো প্ৰেছ কৰি দিয়াৰ পিছত আপুনি তলত দেখিবলৈ পাইছে বাই নাও আপুনি ইয়াতে প্ৰেছ কৰক বাই নাওতে মই প্ৰেছ কৰি দিলোঁ বাই নাওত প্ৰেছ কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে এড এড্ৰেছ দেখিবলৈ পাইছে ডেলিভাৰী এড্ৰেছ তো আপুনি এই ডেলিভাৰী এড্ৰেছ তাতে নিজৰ যোনটো ঠাইত আপুনি বস্তুটো পোৱাটো বিচাৰে সেই ঠাইডোখৰ আপুনি ইয়াতে এড কৰিব লাগিব গতিকে মই এড এড্ৰেছত প্ৰেছ কৰিলোঁ এড এড্ৰেছত প্ৰেছ কৰাৰ পিছত ইয়াত দেখিবলৈ পাইছে আপুনি যেতিয়া প্ৰফাইল লগইন কৰিছিলে প্ৰথম তেতিয়া আপুনি যোনখন সিম দি থৈছিলে সেইখন সিম যদি আপোনাৰ নামত আছে তেনেহ'লে আপুনি এই নেম অপশ্যনটোত চুই দিলে আপোনাৰ নামটো ওলাই যাব আৰু কণ্টেক্ট নাম্বাৰটো ইয়াত চুই দিলে আপোনাৰ সেই কণ্টেক্ট নম্বৰ যোনটোৱে লগইন কৰিছিলে সেই কণ্টেক্ট নম্বৰটো ওলাই যাব অন্যথা আপুনি যদি বেলেগ নাম্বাৰ দিব বিচাৰে একো আপত্তি নাই বেলেগ নাম্বাৰ দি দিব মই ইয়াতে প্ৰেছ কৰি দিছোঁ নেমটোত দেখিবলৈ পাইছে নয়নজ্যোতি ফুকন ওলাই গৈছে গতিকে মোৰ সিমখন নয়নজ্যোতি মোৰ নিজৰ আধাৰ কাৰ্ডৰ খোলা আছিলে তো মোৰ নিজৰ নামটো ওলাই গ'ল মই এতিয়া নয়নজ্যোতি ফুকনত প্ৰেছ কৰিলোঁ নয়নজ্যোতি ফুকনত প্ৰেছ কৰাৰ পিছত কণ্টেক্ট নাম্বাৰত চুই দিম এতিয়া দেখিবলৈ পাইছে কণ্টেক্ট নাম্বাৰ চুই দিম ইয়াতে চুই দিলোঁ নাম্বাৰটো ওলাই গ'ল যিহেতু মই এইটো নাম্বাৰত মই লগইন কৰিছিলোঁ তো মোৰ নাম্বাৰটো ইয়াতে ওলালে মই এইটো নাম্বাৰতে বিচাৰোঁ মোক ডেলিভাৰী বয়জনে ফোন কৰাটো তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত আপুনি নেক্সটত প্ৰেছ কৰিব পাৰে তো বন্ধুসকল এতিয়া আমাৰ নাম আৰু কণ্টেক্ট নাম্বাৰ লিখি হৈ গ'ল নাম আৰু কণ্টেক্ট নাম্বাৰ আমাৰ লিখি হৈ গ'ল এতিয়া আমি ইয়াত কি কৰিম তলত থকা নেক্সট অপশ্যনটোত আমি প্ৰেছ কৰি দিম নেক্সটত প্ৰেছ কৰিলোঁ গেটিং ইয়ৰ লোকেশ্যন আপোনাৰ লোকেশ্যনটো ছাৰ্ভে কৰিব কমপ্লিট হোৱাৰ পিছত এই চিনটো কমপ্লিট হোৱাৰ পিছত আপোনাক দিছে ছাজেষ্ট এড্ৰেছ হেজ বিন ফিল্ড আপোনাক এড্ৰেছটো ফিল আপ কৰিব দিছে গতিকে আপুনি পিন কোড প্ৰথম দেখিবলৈ পাইছে আপুনি ইয়াত পিন কোড ওলাইছে তাৰপিছত চিটি ষ্টেট হাউচ নং বিল্ডিং ৰোড নেম এতিয়া পিন কোডৰ পৰা বুজাই গৈছোঁ পিন কোডটো যোনটো এৰিয়াত আপুনি আছে সেই এৰিয়াৰ পিন কোডটো আপুনি কেনেকৈ জানিব বা আপুনি যদি জানে যদি ঠিকেই আছে যদি নেজানে আপুনি ইয়াত কি কৰিব ডিলিট কৰি লওক আগত এইটো ডিলিট কৰি দিলোঁ ডিলিট কৰি দিয়াৰ পিছত আপুনি আহক ক্ৰম ব্ৰাউজাৰ ঠিক আছে ক্ৰম ব্ৰাউজাৰত আহক বেক নকৰিব ক্ৰম ব্ৰাউজাৰ আহি পেলাই আপুনি চাৰ্চ বাৰৰ যোনটো এৰিয়াৰ পিন কোড সেইটো আপুনি লিখি দিয়ক মই যিহেতু আছোঁ গুৱাহাটী বশিষ্ঠত তো মই ইয়াতে দি দিম বশিষ্ঠ পিন কোড বা মই গণেশ নগৰত আছোঁ তো গণেশ নগৰ পিন কোড গণেশ নগৰ পিন কোড চাৰ্চ কৰি দিওঁ চাৰ্চ কৰি দিয়াৰ পিছত ইয়াত পিন কোডটো ওলাই গৈছে দেখিবলৈ পাইছে পিন কোড গণেশপুৰ বশিষ্ঠ গুৱাহাটী কামৰূপ আছাম তো ইয়াত দেখিবলৈ পাইছে 781029 এইফালে দেখিবলৈ পাব 781029 মই এতিয়া 781029টো বহাই দিওঁ ঠিক আছে পিন কোডত মই 781029 পিন কোড বহালোঁ এতিয়া আহিলে আপোনালোকৰ ইয়াত চিটিত দেখিছে আপোনাৰ ইয়াত নিজৰ যোনটো ওচৰতে যোনখন আপোনাৰ চিটি বা চহৰ এৰিয়া আছে আপুনি সেই এৰিয়াৰ নামটো লিখি দিয়ক ঠিক আছে মই ইয়াতে লিখি দিওঁ বশিষ্ঠ বুলি তো ইয়াতে মই বশিষ্ঠ লিখি দিছোঁ বশিষ্ঠ লিখিলোঁ বশিষ্ঠ লিখাৰ পিছত নেক্সট আপুনি মানে আপোনাৰ যোনটো এড্ৰেছ সেইটো লিখিব মই বশিষ্ঠত আছোঁ কাৰণে বশিষ্ঠ লিখিছোঁ আপোনালোকক বশিষ্ঠ নিলিখিব গতিকে ইয়াত ষ্টেটত আপুনি যোনখন যোনখন ৰাজ্যৰ বাসিন্দা সেই ৰাজ্যখনৰ নামটো আপুনি ইয়াত লিখি দিয়ক ইয়াত প্ৰেছ কৰি দিয়াৰ পিছত নিজে ওলাব মিজোৰাম নাগালেণ্ড ওড়িশা কি হয় কৰ্ণাটক বিহাৰ তো আছাম হয় মোৰ ভাগৰ এই আছামত দেখিবলৈ পাইছে আছাম তো এই আছামতে মই প্ৰেছ কৰি দিলোঁ ঠিক আছে আছাম বহি গ'ল এতিয়া আপুনি যদি ঘৰত আছে তেনেহ'লে আপোনাৰ ঘৰৰ নম্বৰটো দেউতাক সুধি পেলাই ল'ব পাৰে মা দেউতাক সুধি পেলাই যেনেকৈ মোৰ ঘৰৰ নং 5 হাউচ নং 5 মোৰ গাঁওখনৰ নাম জোৰকটা চমুৱা গাঁও এতিয়া মই বিচাৰোঁ মোৰ বস্তুটো মই ইয়াতে অহাটো বিচাৰোঁ গতিকে মই ঘৰৰ এড্ৰেছটো দিলে নহ'ব ইয়াৰে এড্ৰেছটো দিবলৈ হ'লে আপোনাৰ যোনটো লোকেল এৰিয়া সেই এৰিয়াডোখৰ মানে ঘৰৰ নম্বৰ লগতে আপোনাৰ গাঁওখনৰ নামটো দি দিব পাৰে তো মানি লওক ঠিক আছে মই ঘৰত আছোঁ এতিয়া মই ঘৰৰ এড্ৰেছটো কেনেকৈ দিম মই ঘৰৰ এড্ৰেছটো হাউচ নংটো হৈছে 5 হাউচ নংটো 5 দি দিলোঁ হাউচ নং 5 আৰু মোৰ গাঁওখনৰ নামটো জোৰকটা চমুৱা গাঁও JURKATA জোৰকটা চমুৱা CHAM এইটো কেপিটেল লেটাৰ বহি গ'ল CHAM চমুৱা জোৰকটা চমুৱা গণ GAON জোৰকটা চমুৱা গণ তাৰপিছত দি দিছোঁ কমাত আহোম বা ধেমাজি দি দিছোঁ ধেমাজি ঠিক আছে নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো ব্ৰেকেটত পিছফালে দি দিছোঁ যদি এতিয়া আপুনি যদি একেবাৰে গাঁৱৰ ভিতৰুৱা অঞ্চলত আছে তেনেহ'লে আপোনাৰ গাঁৱত হয়তো ডেলিভাৰী বয়জন আপোনাৰ ঘৰলৈকে নাহিব পাৰে বা চিনি নাপাব সেইকাৰণে আপুনি কি কৰিব
নিজৰ ওচৰৰ ঘৰৰ আশে পাশে থকা চৰকাৰী স্কুল বা অফিচ কাৰ্যালয় সেনেকুৱা ধৰণৰ অফিচৰ এড্ৰেছটো দি দিয়ক গতিকে যাতে ডেলিভাৰী বয়জনে তাতে আহি আপোনাক এড্ৰেছ মানে ডেলিভাৰী প্ৰডাক্টটো দিব বলে সহজ হ'ব তো আপুনি সেনেকৈ কৰিব পাৰে যদি আপোনাৰ ঘৰ টাউনৰ ওচৰত আছে বা আপোনাৰ ঘৰৰ ফালেও ডেলিভাৰী বয় অহা যোৱা কৰি থাকে তেনেহ'লে আপুনি এড্ৰেছটো ধুনীয়াছে ঘৰৰ এড্ৰেছটো দি দিব পাৰে এতিয়া নেক্সট আহিল কি আপোনাৰ ইয়াত তলৰ ফালে ৰোড নেম এৰিয়া কলনি বা আপুনি যদি কিবা বস্তি চস্তিত আছে কলনি নিজৰ এপাৰ্টমেণ্ট আছে তেনেকুৱা ধৰণৰ দিব পাৰে এৰিয়া ৰোড নেম ৰাস্তাৰ নেমটো দিব পাৰে এতিয়া আমি ইয়াত ৰোড নেম কি দিম ৰোড এৰো ডিলিট কৰি দিছোঁ মই বশিষ্ঠ ৰোডটো নিদিওঁ এতিয়া ৰোড নেমটো দি দিছোঁ মই জোৰকটা আহোম আমাৰ ৰাস্তাটোৰ নামে জোৰকটা আহোম ঠিক আছে JURKATS জোৰকটা আহোম AHOM জোৰকটা আহোম দি দিছোঁ তাৰপিছত তলত দি দিম মই এতিয়া জোৰকটা চমুৱা গাঁও নিজৰ গাঁওখনৰ নামটো দি দিছোঁ JURKATS জোৰকটা চমুৱা CHAMUH চমুৱা গণ GAON জোৰকটা চমুৱা গণ দি দিলোঁ ব্ৰেকেট কিনাৰত কমা দি পেলাই নিজৰ ডিষ্ট্ৰিক্টখনৰ নাম দি দিছোঁ ধেমাজি মাছখোৱা হৈ গ'ল ৰোড নেম এৰিয়া কলনি ধুনীয়া আছে মই এইটো এড্ৰেছটো দি দিছোঁ এনেকৈ আপোনালোকে নিজৰ যোনটো ফেমাছ যদি ঘৰলৈকে আহে তেনেহ'লে এনেকৈ দি দিয়ক নিজৰ গাঁওখনৰ নাম নিজৰ গাঁওখনৰ নামৰ যিটো ৰাস্তা সেইটোৱে হ'ব অৱশ্যে তো আপুনি সেইটো দি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে তলৰ ফালে ছেভ এড্ৰেছ টু কণ্টিনিউ আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো মই ইয়াতে প্ৰেছ কৰি দিলোঁ প্ৰেছ কৰি দিয়াৰ পিছত দেখিবলৈ পাইছে আপোনাৰ এড্ৰেছটো ছেভ হৈ গ'ল এতিয়া ইয়াত দেখিবলৈ পাইছে আপোনাৰ এড্ৰেছটো দেখিবলৈ পাইছে চাগে নিশ্চয় ডেলিভাৰী বাই ছানডে দেওবাৰে পাব 1 ডিচেম্বৰত পাম যদি এইটো আজি এই বস্তুটো অৰ্ডাৰ কৰোঁ ইয়াত দিছে কি নয়নজ্যোতি ফুকন এইটো মোৰ নাম্বাৰ হাউচ নম্বৰ 5 জোৰকটা চমুৱাগণ ধেমাজি জোৰকটা আহোম জোৰকটা চমুৱাগণ ধেমাজি চেঞ্জ আপুনি যদি এতিয়া এড্ৰেছটো চেঞ্জো কৰিব বিচাৰে বাছ আপুনি চেঞ্জত প্ৰেছ কৰি দিয়ক চেঞ্জত প্ৰেছ কৰি পেলাই আপুনি নিজৰ ডেলিভাৰী এড্ৰেছটো চেঞ্জ কৰিব পাৰিব নাইবা ইয়াৰ ওপৰত মই ভিডিঅ' বনাম গতিকে তো বন্ধু বান্ধৱীসকল এনেকৈ আপোনালোকৰ নিজৰ মানে এড্ৰেছটো ছেভ কৰিব পাৰিব এড্ৰেছটো এড কৰিব পাৰিব যিটো আপুনি ডেলিভাৰী বয়জন অহা যোনটো স্থান আপুনি নিজে নিৰ্ণয় কৰিব লাগিব সেই স্থানটো আপুনি এনেকৈ নিজৰ মতে সিলেক্ট কৰি ল'ব তো আশা কৰিলোঁ বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় সিলেক্ট কৰিব পাৰিব বা ছাকচেছ হ'ব তো পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ